অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নমী আছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য খবৰ, বাজিব যুদ্ধৰ চাইৰেন, সাজু হ'ব লাগিব সকলো। পাকিস্তানৰ সৈতে তীব্ৰ উত্তেজনাৰ মাজত ভাৰত চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। ৭ মে'ত দেশজুৰি ২৪৪খন জিলাত একেলগে অনুষ্ঠিত হ'ব চিভিল মক ড্ৰিল। এই বৃহৎ অনুশীলনৰ আয়োজন কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা তুংগত হৈ পৰিছে। পাকিস্তানৰ দিশৰ পৰা অহা হুমকিৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। পাকিস্তানৰ বহু অঞ্চলত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে। চিনাক্ত কৰা ২৪৪খন জিলাৰ ভিতৰত আছে সীমান্ত সংলগ্ন ৰাজ্য জম্মু-কাশ্মীৰ, পঞ্জাৱ, ৰাজস্থান, গুজৰাট আদিৰ দৰে জিলাসমূহ। এই অঞ্চলবোৰক কৌশলগতভাৱে সংবেদনশীল বুলি গণ্য কৰা হৈছে। এই মকড্ৰিলৰ মূল উদ্দেশ্য হৈছে নাগৰিকসকলক জৰুৰীকালীন পৰিস্থিতিত কেনেদৰে সুৰক্ষিত থাকিব লাগে তাৰ প্ৰশিক্ষণ দিয়াৰ লগতে অসামৰিক প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰস্তুতি মূল্যায়ন কৰা। চাইৰেন বজাৰ লগে লগে আতংকিত নহ'ব, মাত্ৰ ৫-১০ মিনিটৰ ভিতৰত সুৰক্ষিত স্থানত উপস্থিত হ'ব। মুকলি ঠাই এৰক, চৰকাৰী নিৰ্দেশনা মানি চলক। চাইৰেন বাজিব চৰকাৰী ভৱন, আৰক্ষী কাৰ্যালয়, অগ্নি নিৰ্বাপক ষ্টেচন, চহৰৰ বজাৰ আদি ঠাইত। এই অনুশীলনত অংশগ্ৰহণ কৰিব জিলা দণ্ডাধীশ, আৰক্ষী, হোমগাৰ্ড, NCC, NSS, NYKSৰ স্বেচ্ছাসেৱক আৰু বিদ্যালয়-কলেজৰ ছাত্ৰ-ছাত্ৰী। ১৯৭১ চনৰ পিছত এইটো প্ৰথম বৃহৎ চিভিল ড্ৰিল। এই অনুশীলনে দেশবাসীৰ আত্মবিশ্বাস বঢ়াব আৰু আগন্তুক সংকটৰ প্ৰতি এক সাংগঠনিক প্ৰতিক্ৰিয়া নিশ্চিত কৰিব। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।